তেৰিকা আকচা ডাং খাই গৈছে নমস্কাৰ বন্ধুসকল কি খবৰ আজি এটা সুন্দৰ জেগাৰ পৰা আৰম্ভণি কৰিছোঁ ভিডিঅ'টো দেখিছানে বেকগ্ৰাউণ্ডত চুকাফা সমানৰ ক্ষেত্ৰ আৰু সুন্দৰ প্লেচ এটাত গৈ আছোঁ অলমষ্ট 200 কিলোমিটাৰ ৰাইড হ'ব আজি মানে কাককচাং ৱাটাৰফল কাৰ্বি আংলং জিলাত আছে কিন্তু মানে য'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ না মজা প্লেচ আৰু আজি আমি মাত্ৰ দুজনহে আছোঁ লোহিত গগৈ আৰু মই এণ্ড মাই বেবী আৰু চুলিখিনি পূৰা হোৱাত লাগি আছে মানে হেলমেটটো পিন্ধি আহিলোঁ নাই চ' নাও লেটছ গ' তোৰ মটৰ ব্লগ So guys, দেৰগাঁও পাৰ হৈ আহিলোঁ বহুত দিনৰ পৰা মানে যাম কাককচাং যাম চ' ফাইনেলি আশাটো আজি পূৰণ হ'বলৈ গৈ আছে আৰু আপোনালোকে যিসকলে দেখা নাই কাককচাং ৱাটাৰফল আপোনালোকে মোৰ চেনেলৰ জৰিয়তে আপোনালোকে বহুতে দেখিবলৈ পাব কাককচাং ৱাটাৰফলটো ওৱান অফ দি বেষ্ট ৱাটাৰফল ইন আছাম হয় আৰু বেষ্ট বুলি ক'লেও বেয়া নহয় মানে বেষ্ট ৱাটাৰফল ইন আছাম চ' সেইটো আপোনালোকে আজি মোৰ চেনেলৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব চ' লেটছ চি কি হৈ গৈ থাকে আপোনালোকক দেখাই দি গৈ থাকিম So guys, অকণমান হালকা হৈ ল'লোঁ আৰু আমি পালোহি খুমটাই আৰু ইয়াৰ পৰা বেছি দূৰ নাই আৰু ৰাস্তা মানে গুলি ৰাস্তা একদম 90-100 আৰামত ক্ৰুজ কৰি আহিছোঁ মজা লাগি আহিছে মানে আৰু বাইক একদম পাৰফৰ্মেঞ্চ মজা দি আছে আৰু আমাৰ লোহিত গগৈ একদম পূৰা ব্লগ বনাই আছে মোৰ বসন্তীখনে কিন্তু পাৰফৰ্মেঞ্চ মজা দি আছে 90-100 আৰামত ক্ৰুজ কৰি আহিছোঁ মানে চলাই মজা লাগি আছে চ' গাইজ হাইৱেৰ পৰা সোমাই আহিলোঁ এতিয়া কাককচাং ৱাটাৰফললৈ গাঁৱৰ ভিতৰেদি আৰু ইয়াৰ পৰা 20 মিনিটমান লাগিব বুলি কৈছে লোকেলক সুধিছোঁ চ' ৰাস্তাটো পূৰা ধূলি ইফালৰ পৰা এখন গাড়ী আহিলে পূৰা ধূলি পূৰা বিনামূলীয়া পাওঁতে পূৰা দি থৈ যায় এই ভাই লোক কিয়া দেখ লিয়া চ' ফাইনেলি গাইজ উই আৰ ৰিচ্ড ৱেলকাম টু কাইফলাংছো কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাইফলাংছো কাককচাং ৱাটাৰফলটো কাইফলাংছো বুলিও কয় চ' গাইজ পালোহি আৰু ইয়াত কাটিব লাগিব টিকেট 2 হুইলাৰৰ 30 টকা 3 হুইলাৰৰ 50 টকা 4 হুইলাৰ 100 টকা চ' গাইজ ফাইনেলি ৱাটাৰ ক্ৰচিং অন মাই বাইক মজা লাগিছে মজা লাগিছে ৰে ৱাটাৰ ক্ৰচিং কমপ্লিটেড ৱাও প্ৰকাণ্ড পাহাৰ কি ধুনীয়া পৰিৱেশ ৱাও সেইকাৰণে কয় কাককচাং ৱাটাৰফল ইজ দ্য বেষ্ট ৱাটাৰফল ইন আছাম so many bikers here wow nice so nice view man yes আজি সানডে নে সেইটো কাৰণে বহুত পিকনিক পাৰ্টি আছে আজি ইয়াত আৰু এনেকুৱা এটা প্লেচ আৰু পিকনিক পাৰ্টি থাকিবই চ' ফিলিং এক্সাইটেড আৰু আগলৈ যাব বাইক আঠ নম্বৰ ৱাটাৰ ক্ৰচিং স্কাই ৱাক লেণ্ড 300 মিটাৰ বাইক থৈ যা নে নিউ তেৰিকা আকচা ডাং খাই গৈছেগৈ তামাম অফৰোডিং হৈছে কিন্তু আজি দেই ৱাও লাডাখ পাই গ'লোহি ফাইনেলি গাইজ লাডাখ ইজ হিয়াৰ লাডাখ 1 কিলোমিটাৰ লাডাখতকৈ কম নহয় কিন্তু ৰাস্তাটো চ' গাইজ লাডাখলৈ 1 কিলোমিটাৰ আছে পালোহি আৰু লাডাখ পামগৈ আৰু ইয়াৰ পিছত গৈ চ' তাৰ লাডাখ পোৱাৰ আগতে অকণমান মুখ চুখবোৰ ধুই লওঁ কাৰণ ৱাটাৰফলৰ পানী ফ্ৰেছ পানী নামি আহি আছে তলত চ' মানে লাডাখ পোৱাৰ আগতে অকণ কি কয়
অকণমান হেৰি হৈ যাওঁ ফ্ৰেছ হৈ যাওঁ চ' কিমান চাফা পানী আহি আছে দেখিছেনে মজা লাগিছে গাইজ চ' কুল এণ্ড ফ্ৰেছ ৱাও চাওক না কিমান ফ্ৰেছ পানী গাইজ ওচৰতে দোকান এখন আছে দোকানখনত কি পাই চাওঁ যদি কিবা কিবি ভাল বস্তু আছে খাম আৰু ফিলিং কেনেকুৱা অফৰোডিং লাডাখৰ অফৰোডিং চ' গাইজ ফাইনেলি মানে ফাইনেলি বুলি নহয় আৰু দোকানখনৰ পৰা লৈ ল'লোঁ পাইনএপল মাত্ৰ 10 টকা খাই বহুত টেষ্ট লাগিছে দেই মজা লাগিছে Everybody wanna tell you bad things, what could go wrong, what fame brings, but success is a finicky thing, and if you ain't sure, no, it'll never be. I don't wanna let myself down, I don't wanna let myself. Finally পাই গ'লোহি কাককচাং waterfall চাব বিচাৰে নি 1 2 গাইজ কেনেকুৱা লাগিছে মজা বহুত মজা খোৱাতকৈ বহুত ভাল লাগিছে মজা হাই মজা পুৰা মজা লাগিছে গাইজ প্ৰথমতে What a view Wanna be where I am, and I want something more, take a chance, it could be possibly my last. গাইজ আমাৰ কাককচাং waterfall পানী নহয় ইমানে স্পীডত পৰিছে ৰ'বা পানী এটাকনি ইয়ালৈকে আহিছে এইফালে ফুটি গৈছে কাৰণ আৰু এতিয়া ইয়াত বেছি দেৰি নকওঁ ইয়াৰ পৰা ওলাই গৈ আছোঁ চ' লেটছ গো গাইজ কাককচাং ৱাটাৰফল চাই এতিয়া ঘৰমুখী হ'বলৈ গৈ আছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিবলৈ গৈ আছোঁ কেনেকুৱা পালে কমেণ্টত জনাব যদি ভাল পালে প্লিজ লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি লগ পাই আছোঁ আকৌ অতি সোনকালে বাই বাই